আমি প্ৰথমতে কওঁ আমি সংকল্প লওঁ যে 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক এখন আত্মনিৰ্ভৰ আৰু বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ স্বপ্ন বাস্তৱায়িত কৰিম। মনৰ পৰা দাসত্বৰ মনোভাৱ পৰিহাৰ কৰিম। দেশৰ সমৃদ্ধ ঐতিহ্যক লৈ গৌৰৱ কৰিম। দেশৰ একতাৰ বান্ধোন সুদৃঢ় কৰিম আৰু ৰাষ্ট্ৰৰ সুৰক্ষাত নিয়োজিতসকলক সন্মান জনাম। নাগৰিক হিচাপে মূল কৰ্তব্য পালন কৰিম। এইকেইটাই আছিলে আমাৰ। নমস্কাৰ। আজি আমাৰ ভাৰতৰ ৭৭তম স্বাধীনতা দিৱস। এই ভাৰতৰ স্বাধীনতা ৭৭তম দিৱস সংগতি ৰাখি আমাৰ মিউনিচিপালিটি বৰ্ডৰ আমি পতাকা উত্তোলন কাৰ্যসূচী লোৱা হৈছিলে হিচাপে আমি পতাকা উত্তোলন কৰি উঠিলোঁ। তাৰে ভিতৰত আমি ৯ তাৰিখৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছিলে। আজাদীকে অমৃত মহোৎসৱৰ জৰিয়তে আৰু লগতে মেৰে মাটি মেৰে দেশ এইখিনি কাৰ্যসূচীও আমি কৰা হ'ল। তাৰে ভিতৰত 5টা সংকল্প লৈ আমি এই অনুষ্ঠানটো আমি কৰা হ'ল হিচাপে বৰ্তমানত আমি যি ভাৰত দেশত আছোঁ শান্তিকে আছোঁ, সকলোৱে বিশ্বজুৰিত শান্তি বসবাস কৰি যাব পাৰোঁ। ভাৰতৰ সংবিধানৰ গণ্ডিৰ মাজত থাকি বৰ্তমান আমি সুকলমে আছোঁ আৰু তাৰ কাৰণে এইবাৰো আমি ৭৭তম যিটো স্বাধীনতাৰ জৰিয়তে বিশ্বৰ শান্তিৰ কাৰণে মই ঈশ্বৰৰ প্ৰতি সেৱা ৰাখিছোঁ। দেশবাসীৰ যেন সকলোৱে জাতি জনগোষ্ঠী সকলোৱে একত্ৰিতভাৱে আমি এই ভাৰতবৰ্ষত বাস কৰিব পাৰোঁ। তাৰ বাহিৰেও আজিৰ তাৰিখত ভিতৰত ভাৰতত আমি BTC থাকি BTC চৰকাৰৰ ভিতৰত আমি চৰকাৰ কৰিছোঁ হিচাপে আমি শান্তিকে আছোঁ। তাৰে ভিতৰত BTR চৰকাৰে শৈক্ষিক দিশটো প্ৰধানভাৱে সবলীকৰণ কৰাৰ কাৰণে আমাৰ মেধা ছাত্ৰ ছাত্ৰীসকলক এটা বিশেষ এটা আঁচনি লোৱা হৈছে। এই হৈছে আমাৰ UN ব্ৰহ্ম ছুপাৰ 50। মেধা ছাত্ৰ ছাত্ৰীসকলে যদি UPSC যদি পঢ়িব ইচ্ছা আছে, ইঞ্জিনিয়াৰিং বা ডক্টৰ পঢ়িব আছে, তেখেতসকলক ফ্ৰী কোৰ্চ দিয়া হৈছে। তাৰ বাহিৰেও আমাৰ BTS চৰকাৰৰ দ্বাৰা আমাৰ চিফ মহোদয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত জ্ঞান চেৰাং আঁচনি সাধাৰণ ক্ষুদ্ৰ এটা ছাত্ৰ ছাত্ৰীসকলক টকা দিয়াৰ কাৰণে সহায় কৰাৰ কাৰণে জ্ঞান চেৰাং আঁচনি ৫,০০০কে দিয়া হ'ল। আমি 2বাৰকৈ দি উঠিলোঁ। তাৰ বাহিৰেও আমি এই মাত্ৰ ছেল্ফ হেল্প গ্ৰুপসকলক 25,০০০কে মাইনাও চেৰাং বিথাংকি বুলি নামকৰণ কৰি আমি দি উঠিলোঁ। আৰু তাৰ বাহিৰেও পঞ্চায় বিথাংকি বুলি সাধাৰণ যিবিলাক ব্যৱসায় তেখেতসকলক সহায় কৰাৰ কাৰণে ৫,০০০কে এই ব্যৱসায়ীবিলাকক ক্ষুদ্ৰ যিখিনি ব্যৱসায়ী তেখেতসকলক ৫,০০০কে দিয়া হ'ল। তাৰ বাহিৰেও আমাৰ মন্দিৰবিলাকত আলাৰী চেৰাং বুলি এটা আঁচনি ধৰি কিনে 2 লাখকে টকা আমি দিয়া ধাৰ্য কৰিছে। আৰু তাৰ বাহিৰেও পিক মিছনৰ পৰা হেণ্ডলুম মিছনৰ পৰা এনেকৈ আঁচনিবিলাক দিয়া হৈছে হিচাপে বৰ্তমান ভাৰতৰ যিখিনি যি জনগোষ্ঠীয়ে নাথাকক কিয় সকলোৱে যেন শান্তিকে থাকিব পাৰোঁ আৰু BTR চৰকাৰৰ অধীনতে আমি শান্তিকে বাস কৰিব পাৰোঁ। এই স্বাধীন হিচাপে স্বাধীনতাৰে আমি চলিব পাৰোঁ, সেইটোৱে মই কামনা কৰিছোঁ।